লকডাউন, কৰোণা আৰু এইবিলাকত মৰি আছোঁ আমিবিলাক। তো দুটকাও ইনকাম নাই কাৰো। তো ঘৰতে বহি কেনেকৈ আমি দুটকামান ইনকাম কৰিব পাৰোঁ। এনেই লকডাউন বুলি ঘৰতে বহি থাকিব নালাগে, যেনেকৈ মই কৰি আছোঁ আৰু কি কৰি আছোঁ আজি সকলোবোৰ দেখাম, কি কৰোঁ। তো আপোনালোকেও ভালকৈ চাই যাব ভিডিঅ'টো লাষ্টলৈকে। কেলৈ কি পইচাৰ কথা আছে, পইচা মাল ফেক তামাচা দেখ। তো আহক মোৰ লগত, লৈ যাওঁ আপোনালোকক কিবা অলপ দেখাবলৈ। প্ৰথমতে দৰজাখন খুলি লওঁ, চেণ্ডেল পাত পিন্ধি লওঁ। বা তামাম ৰ'দ দিছে, এনেকৈ গৈ থাকিব লাগিব। কৃষ্ণ কৰক কৃষ্ণ প্ৰভু, এনেকৈ গৈ থাকিব লাগিব। গৈ মোৰ এটা এনেই সৰুকৈ গুদাম এটা আছিলে চিমেণ্ট টিমেণ্ট ৰাখা। তো এইবিলাক চব খালী কৰি দিলোঁ। খালী কৰি এইটো এটা মোৰ পুখুৰীও আছে, চাওক সৰু পুখুৰী, কোলা পানী, চব লালুকীয়া ভৰি আছে, মাছ এটাও নাই। এইবোৰ আমি জলকীয়াও কৰোঁ মাজে মাজে ঘৰত খাবলৈ, আৰু 2-4টা জলকীয়া। তাৰপিছত এইবোৰ পাণ গছ ক'তা পাণ গছ, সেইবোৰ পাণ গছ, এইবোৰ ঘৰতে কৰি থাকিব লাগে আকৌ দেই, নহ'লে বেমাৰী হৈ যাব। এইবোৰ আমাৰ কলগছ, অমিতা গছ, এইবোৰ নেমু, বেঙেনা চব আছে। তাৰপিছত আহি পিনে এই তাঁৰডাল এনেকৈ খুলিব লাগিব। খোলাৰ পিছত এয়া আহিছোঁ আমি সোমাই। এইয়া চাওক ধুনীয়াকৈ মুৰ্গী পোৱালি এসোপামান ভৰাই থৈছোঁ। এয়া আজি 15 দিনমান হৈছে। এতিয়া গৰম দিনত বৰ্তমান এটাই লাইট দিব লাগে। মুৰ্গী পোৱালি পুহিছোঁ, এয়া পানী দিছোঁ, ইয়াত দানা আছে, এইবোৰ পানীত দানা। আজি 15 দিন হ'ল এইবোৰ দানা আনি থৈছোঁ, চব চাফা কৰি। খালি ঘৰটোত অকণ হাৱা সোমাব পৰা হ'ব লাগে, ইমানটো হাৱা সোমায়ো তেওঁ এইবোৰ সাপ চাপ সোমাব পাৰে যে, এইবোৰ সেইকাৰণে টিং চিং মাৰি দিছোঁ এনেকৈ তলেদি। এইকেইটা মোৰ বৰ্তমান বাচ্চা, আৰু এই বাচ্চাকেইটাই মোক 2 টকা ইনকাম কৰি দিব। আজিলৈ 15 দিনমান হ'ল, আৰু এমাহমান লাগিব। আৰু এমাহত 45 দিন হ'ব। 45 দিনত মানে ধুনীয়াকৈ 800 গ্ৰামমান হ'ব। আৰু 800 গ্ৰাম হ'লে তেতিয়া মই বেচিব পাৰিম। বেচিলে মোৰ টকাই টকা হ'ব। বাপ্পা ঐ, দেখিছে? তো লকডাউনত এনেই ঘৰত বহি নাথাকিব, ঘৰতে এইবোৰ লোকেল মুৰ্গী পোহক, একো কষ্ট নাই। মাটিতে এইবিলাক ভুচিবিলাক পাৰি দিব লাগে। প্ৰথমতে ষ্টাৰ্টিঙত যেতিয়া পোৱালি আনিব, পোৱালি আনি এনেকৈ ৰাউণ্ডকৈ টিঙৰ এনেকৈ দি পিনে তাৰ মাজত পোৱালিবোৰ ৰাখিব লাগে। বাল্ব এটা দিলেই হ'ল গৰম দিনত। দি পিনে পোৱালিখিনি আহোঁতেই আপোনালোকে গুড় পানী এইবোৰ খুৱাব লাগে। পেপাৰ চেপাৰ পাৰি ধুনীয়াকৈ দানা চানা দিব লাগে। তেনেকৈ 7-8 দিনমান ৰাখিব লাগে। ৰখাৰ পিছত ভুচি দি দিয়ক। ভুচি দি পিনে সিহঁতক এনেকৈ এৰি দিয়ক। এনেকৈ এৰাৰ পিছত তাৰপিছত আৰু মানে ইমান টেনশ্যন নাই, এইবোৰ ইমান লেতেৰা নকৰে। যেনেকৈ ব্ৰইলাৰবিলাকে বেছি লেতেৰা কৰে, তো এই লোকেল মুৰ্গীবিলাকে ইমান লেতেৰা নকৰে। তো এয়া মোৰ কমচে কম 8 দিনমান হ'ল এনেকৈ ভুচিখিনি পাৰি থোৱা। তো এতিয়ালৈকে একো লেতেৰা হোৱাই নাই। তো মই ভাবোঁ আৰু 20 দিনমান যাব চাগে। এই 20 দিনৰ পিছতহে এইখিনি চেঞ্জ কৰিম মই। মানে ইমান কষ্ট একো নাই, অকল দানা টাইমমতে ধুনীয়া চফা পানী দি যাব লাগে, দানা দি যাব লাগে ধুনীয়াকৈ। খাই থাকিব, ডাঙৰ হৈ থাকিব। আৰু 50 দিনত আপুনি ৱেইট কৰি চাব, বোলে 800 গ্ৰাম হৈছে, 900 গ্ৰাম হৈছে, বেচিব পাৰোঁ। এতিয়া বেছি দিয়ক। এতিয়া লোকেল মুৰ্গী এনেও ধেৰ দাম, 350 টকা এনেকৈ চলি আছে। তো আপোনাৰ এনেকৈ ঘৰৰ পৰা উঠাই লৈ যাব। মই আগতেও পুহিছিলোঁ বাৰু, সেইকাৰণে অকণ আইডিয়া আছে। তো কোনোবাই যদি এনেকৈ পোহে তো মোক সুধিব, আৰু কমেণ্টত তেনেকৈ জনাব কি কৰিব লাগে, কি কৰিব নালাগে। তো মই সকলো বুজাই দিম। এইটো এটা ঔষধ আছে। এইটো যেতিয়া ষ্টাৰ্টিঙত পোৱালিকেইটা আনিছিলোঁ, প্ৰথম দিনাখন নহয়, ছেকেণ্ড দিনাখনৰ পৰা 3 দিন দিব লাগে এইটো। তাৰপিছত আকৌ এইবোৰ ভিমাৰেল, এইবিলাক ভিটামিন হয়, কেনেকৈ কি দিব লাগে। মানুহে ভেকচিন দিয়ে,
ভেকচিনটো মই দিয়া নাই, ভেকচিন দিব নালাগে ইমান। ভেকচিন দিলে কি হয় ৱেইট নাবাঢ়ে, তো মই ভেকচিন একো দিয়া নাই। লোকেল মুৰ্গীৰ ওপৰত ইমান কষ্ট কৰিব নালাগে, মানে ভেকচিন এইবোৰ দিব নালাগে ইমান। খালি নিয়মীয়াকৈ কিবা কিবি অলপ দি থাকিব লাগে ভিটামিন। সেইবিলাক যদি আপোনালোকে নাজানে মোক সুধিব, মই ধুনীয়াকৈ বুজাই দিম আপোনালোকক। এইটো পোৱালি দেখোন ইয়ালৈকে জঁপিয়ালো। বেটা বাবা 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 আৰু এমাহৰ পিছত তোমালোকে দিবা মোক যি দিয়া দেই সোণহঁত মইনাকেইটা। এতিয়া আমি ফাৰ্মৰ পৰা ওলাই পিনে কি কৰিম? ওলাই পিনে কৰিবলগীয়া কামটো একো নাই। এতিয়া ফাৰ্মৰ পৰা ওলালোঁ। ফাৰ্মৰ পৰা ওলাই এতিয়া কি দেখাম আপোনাক? এইটো মোৰ ৰঙা ঘৰ, এইটো মোৰে ঘৰ আৰু এইটো বেলেগৰ ঘৰ। এইবোৰ দেখিছে ইমান ধুনীয়া। তাৰপিছত ওলাই আহিতে ঘৰৰ ভিতৰত সোমাই মোৰ মানুহজনীকে এবাৰ লগ ধৰোঁ, তাইনো কি কৰি আছে চাওঁ। হেল্ল'। মোৰ মানুহজনী মাষ্টৰনী বাইদেউ অনলাইন ক্লাছ কৰি আছে। জিভা কিয় দেখাইছে নাপায় নহয়। হাই বুলি এবাৰ কৈ দিয়াচোন। তই মাষ্টৰনী বাইদেউ, আজি তোমাক প্ৰশ্ন এটা সুধিম। সুধোনে? দশৰ দৰ্জাক চিনি পোৱা নাই? সেইজনৰ কিমানজনী ঘৈণীয়েক আছে? বাহ, সঁচাকৈ মাষ্টৰনী দেই তুমি। তো পৰাগ বৰুৱাক চিনি পোৱা নাই? তেখেতৰ কেইজনী ঘৈণীয়েক? তো আৰু দুজনী পাতি লৈ দশৰথৰ নিচিনা হৈ যায় নি? তুমি দ্ৰৌপদীক চিনি পোৱা নাই বাৰু? বাবা নাপায় ন বাবা, ধেমালিহে কৈছিলোঁ। সুধিছোঁ দ্ৰৌপদীক চিনি পোৱা? 5টা গিয়েক আছিলে। হ'ব দিয়া, তোমাৰ লগত কি পাতিম। ডেঞ্জাৰ দেই মাষ্টৰনী। মাথাটোৱে কাম নকৰা হ'ল নহয়, এতিয়া কি দেখাওঁ ন। হ'ব দিয়ক আৰু ইমানতে সামৰণি মাৰিছোঁ। কিবা কিবি সুধিবলগীয়া থাকিলে সুধিব, কমেণ্টত সুধিব। মই একদম এইটো জেড বতাই দিম কেনেকৈ কি মুৰ্গী চুৰ্গী পুহিব লাগে আৰু মাইকী মানুহক কি সুধিব নালাগে। বাই বাই।